Hi everyone, মই কৰবি মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। মই আজি এটা সিম্পল ৰেচিপি এটা লৈ আহি আছোঁ আৰু ৰেচিপিটো হৈছে গাহৰি মাংসৰ এটা সিম্পল ৰেচিপি হয় আৰু কম সময়ৰ ভিতৰতে মই কেনেকৈ বনাব পাৰি আৰু সেইটোৱে আপোনালোকক দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনখিনি পাই থাকিবৰ কাৰণে। তেনেহ'লে চাওক মোৰ আজিৰ ভিডিঅ'টো। আজিৰ ৰেচিপিটো বনাবৰ কাৰণে গাহৰি মাংস বইল কৰি ল'লোঁ এনেকৈ আৰু ইয়াতে লৈছোঁ পিঁয়াজ, আদা, নহৰু, জলকীয়া। গাহৰি মাংস বইল কৰা মাংসখিনি মই এনেকৈ প্লেটত ওলাই ল'লোঁ আৰু ইফালে বিলাহী কাটি থৈছোঁ আৰু আলু কাটিছোঁ ইফালে কেইটামান আৰু এইটো মছলাখিনি কি লাগিব সেইটো মই আপোনালোকক দেখুৱাই লৈছোঁ আৰু ইফালে মছলাৰ নামত মই অকল ধনিয়া গুটি লৈছোঁ। ইয়াতে মিক্সিত মই গোটেইখিনি মিক্সিত ঘূৰি কৰি ল'ম আৰু সিফালে তেল গৰম হৈ গ'ল মোৰ। তেলখিনি গৰম হৈ আহিলে ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি মই কেঁচা গোন্ধ যোৱালৈকে অলপ ভাজি ল'ম আৰু ইয়াতে দি দিম মই আদা, নহৰু আৰু মছলাৰ পেষ্টখিনি দি দিম আৰু সেইফালে অলপ মছলাখিনি ভাজি লোৱা হৈ গ'ল পিঁয়াজখিনিও আৰু ইয়াতে মই দি দিছোঁ গাহৰি মাংসখিনি। এতিয়া মই হাই ফ্লেমত সেইটো লৰাই অলপ ভাজি ল'ম। এনেকৈ লৰাই অলপ ভাজি ল'ম মছলাৰ লগত মিক্স হোৱাকৈ। অলপ মই ইয়াতে ঢাকোন মাৰি থৈ দিম মাংসখিনি সিজালৈকে। সিফালে গৰম পানী কৰি থৈছোঁ আৰু মাংসখিনি মই এনেকৈ লৰাই ভাজি লৈছোঁ। মাংসখিনি হৈ গৈছে। মই ইয়াতে দি দিম আলুখিনি। কাটি থোৱা আলুখিনি মই ইয়াতে দি দিলোঁ। মই ইয়াতে দি দিছোঁ আলু আৰু মাংসখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ আৰু অলপ আলুটো সিজালৈকে মই অলপ আকৌ ঢাকোন মাৰি থৈ দিম। মাংস আৰু আলুখিনি মিক্স হৈ গ'ল। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকোন মাৰি থৈ দিম আৰু মই ইয়াতে লৈছোঁ বইল কৰা মাংস কেইপিচমান। ইয়াতে নিমখ আৰু হালধি মই এনেকৈ সানি লৈছোঁ আৰু এই মাংসখিনি মই টাৱাত পৰিম। পালে টাৱাত মাংসখিনি মই এনেকৈ চামুচেৰে দি দিছোঁ আৰু মই ইয়াতে তেল অলপো দিয়া নাছিলে আৰু মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। মই এনেকৈ লঠিয়াই দিছিলোঁ আৰু ধুনীয়াকৈ সিজি আহিছে দুই চাইডে ৰঙচুৱা হোৱাকৈ আৰু মাংসখিনি প্ৰায় হৈ গৈছে আৰু বইল কৰা মাংস হয় ইমান বেছি টাইম নালাগে। ইয়াৰ মাংসখিনি হৈ গৈছে পুৰা গাহৰি মাংস। আপোনালোকে এনেকৈ পুৰিছেনে? আৰু ইফালে মোৰ আলু আৰু মাংসখিনি হৈ গৈছে। ইয়াতে মই দি দিছোঁ বিলাহীখিনি সিজিবৰ কাৰণে 1-2 মিনিট ঢাকোন মাৰি থৈ দিম। এনেকৈ মিক্স কৰি লৈছোঁ আৰু ঢাকোন মাৰি থৈ দিম অলপ সিজিবৰ কাৰণে আৰু মই গৰম পানী কৰি থৈছোঁ। ইয়াতে গৰম পানীখিনি দি দিম। বিলাহীটো সিজাৰ পাছত মই এনেকৈ গৰম পানীখিনি দি দিলোঁ আৰু এয়া আমাৰ চব্জি ৰেডি হৈ গৈছে। ধুনীয়াকৈ ৰেডি হৈ গৈছে। এয়া মই বাচন এটাত ওলাই ল'লোঁ আৰু চিম্পলকৈ এনেকৈ আপোনালোকে গাহৰি মাংস বনাই খোৱা নাই যদি এনেকৈ বনাই খাই চাব। খাবলৈ বহুত টেষ্টি হয় আৰু এয়া মোৰ ফ্ৰক থালি ৰেডি হৈ গ'ল। ফ্ৰক থালিটো ৰেডি হৈ গৈছে মোৰ গাহৰি মাংসৰ থালি আৰু আপোনালোকে এনেকৈ বনাই খাই চাব। খাবলৈ বহুত টেষ্টি হয় আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব আৰু আজিলৈ আহোঁ, বাই।